আজি বহুত ভাল লাগিছে যে আমার রনিখাতা অঞ্চলের পশ্চিম গলাজর এখন গাঁৱত বৃহৎ জনসংখ্যা বিশেষকে সাঁওতাল আদিবাসী জনগোষ্ঠীর মানুষ ওলাই আহি তেখেতসকলে UPPL দলক ভাল পায়। তেখেতসকলে আজি প্রমোদ বড়োর নেতৃত্বক ভাল পায়। তেখেতসকলে এখন দলক আজি আকোৱালি লৈছে আৰু এখন দলত যোগদান কৰিছে প্ৰায় 700+ বিভিন্ন আমার BPF और GSP ব্যাকগ্রাউন্ডত থাকা বিভিন্ন নেতৃবর্গৰ পৰা আৰম্ভ কৰি জনসাধাৰণে আমাৰ আজি UPPL দলক যোগদান কৰিছে আৰু বহুত ভাল লাগিছে যে তেখেতসকলে এইখন সরকার যেটো চলি আছে বর্তমান BTRত অসমত আমাৰ যেটো যৌথ সরকার চলি আছে কেন্দ্ৰীয়ত, তো সেইবিলাক সরকারের কাম কাজবিলাক ভাল পাই আছে। আৰু লগতে ইয়াত আমাৰ বড়োলেণ্ড অঞ্চলত আমাৰ UPPL দলে যি ধৰণে নেতৃত্ব দিছে, UPPL দলৰ মানে আমাৰ মেইন সুপ্ৰিমো বা চিফ আমার প্রমোদ বড়ো স্যার যি ধরনে নেতৃত্ব দি আছে হেতুক ভাল পাইছে যে সকলো জাতি জনগোষ্ঠী এতিয়া মিলিকিনি থাকিব পাৰিছে। এতিয়া আগৰ নিচিনা কোনো ভেদাভেদ নাই, এটা সমন্বয়ৰ পৰিৱেশ আহিছে, শান্তিৰ পৰিৱেশ আহিছে। তেখেতসকলে আদিবাসী জনগোষ্ঠীবিলাক বিশেষকৈ শান্তিপ্ৰিয় জনগোষ্ঠী হয় আৰু তেখেতসকলে শান্তিক ভাল পায়। তো ইয়াত বহুত আমাৰ আগৰ চৰকাৰৰ টাইমত বহুত ইয়াত গণ্ডগোল হ'ল, BPF টাইমত বহুত ইয়াত মাৰা কাটা হ'ল, বোমা ফুটিলে, গুলি ফুটিলে। কিন্তু প্ৰমোদ বড়োৰ সরকার আহার পিছত আমার UPPL দলের সরকার আহার পিছত ইয়াত বোমা ফুটাও বন্ধ হয়ে গেল, গুলিও বন্ধ হয়ে গেল। তো সেই কারণে রাইজে এতিয়া ভাল পাইছে আর সেই কারণে বিভিন্ন জাতি জনগোষ্ঠীর রাইজে ওলাই আহিছে। ঠিক একেৰাহে আমার সাঁওতাল জনগোষ্ঠী আদিবাসী জনগোষ্ঠী ওলাই আহিছে, সেইটো ভাল লাগিছে। মই ভাবো যে তেখেতসকলৰ যেটো সমর্থন নিশ্চিত রূপে আমার এবার অহা যেটো লোকসভা ইলেকশন আহি আছে, অহা 7 মে তারিখত যেটো আমার তৃতীয় পর্যায়ৰ যেটো লোকসভা ইলেকশন হব, তো 1 নং কোকৰাঝাৰ ST লোকসভা সমষ্টিৰ পৰা আমার যি UPPL দলের প্রার্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া তথা NDAৰ আমার সমর্থিত প্রার্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই বহুত বিপুল ভোটত ইয়াৰ পৰা মানে তেখেতে জয়লাভ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু তেখেতে ইয়াৰ পৰা এটা MP হৈ ৰাইজৰ প্ৰতিনিধি হৈ দিল্লীত যাব আৰু তাতে নিশ্চিত ৰূপে আমাৰ বড়োলেণ্ডৰ কথা, আমাৰ বড়োলেণ্ডবাসী ৰাইজৰ কথা, আমি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰোঁ সকলৰ কথা ক'ব পাৰিব আৰু সকলৰ সুবিধাৰ কাৰণে তেখেতে নিশ্চয় তাতে মাতি কিনি আমাৰ যিবিলাক অধিকাৰ পাবলৈ আমি অধিকাৰ পাবলৈ সক্ষম হ'ম, এইটো আমি আশা কৰিছোঁ। আৰু বিশেষকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে বিভিন্ন দল সংগঠন যিবিলাকে আগত আমাৰ বিভিন্ন কাৰণত এতিয়া সেই সময়ত দৰকাৰো আছিল, তেনেকুৱা পৰিৱেশ আছিল, হাতত অস্ত্ৰ তুলি লৈছিলে, তেখেতসকলেও আজি শান্তিৰ পৰিৱেশটোক ভাল পাইছে। তেখেতসকলে সরকারের লগত আজি সিজফায়ারত হোক, সারেন্ডারত হোক, তেখেতসকলে অলরেডি এটা প্রসেসত আগবাঢ়ি আহিছে। আৰু তেখেতৰ নেতৃবর্গ সকলেও ইয়াত যেনেকুৱা সমস্যাৰ মাৰ্ডি ডাঙৰীয়া আছে, তেখেতৰ নেতৃত্বত আজি ইয়াত ডাঙৰ এটা যোগদান হৈ গ'ল। তেখেত নিজেও আমাৰ আকমাৰ এজন সক্ৰিয় এজন নেতৃবৰ্গ আছিলে আৰু বিশেষকৈ এতিয়া আদিবাসী এক্স মিলিটেন্ট যেটো কোঅৰ্ডিনেশ্যন কমিটিৰ তেখেতে প্ৰেসিডেন্টও হয়, সভাপতিও হয়। তেখেতে আজি জয়েন কৰিছে আৰু তেখেতৰ নেতৃত্বত ইমান বৃহৎ এটা সংখ্যা জয়েন কৰিছে। এইটো সঁচাকৈ ভাল খবৰ যে সকলোৱে মেইন ষ্ট্ৰীমত আহি আছে, শান্তিক আকোৱালি লৈ আছে, সমন্বয়ৰ পৰিৱেশক আকোৱালি লৈ আছে। এতিয়া আৰু ইয়াত অশান্তিৰ পৰিৱেশ নাই, এতিয়া ধুনীয়াকৈ প্রগতির কাম আরম্ভ হব, উন্নতির কাম আরম্ভ হব। সকলো জাতি জনগোষ্ঠীক লৈ এই দলে এই সরকারে কাম কৰিব, সেইটোৱে আশা থাকিল। আৰু আশা থাকিব যে ৰাইজে আকৌ অহা দিনত বেছিকৈ আকৌ আমাৰ দলক আকোৱালি ল'ব আৰু ইয়াত UPPL নিজৰ ভেটিটো বহুত মজবুত হৈ যাব আৰু নিশ্চিত ৰূপে অহা দিনত ৰাইজক সেৱা আগবঢ়াবলৈ বহুত সবলভাৱে তেখেত সক্ষম হ'ব, এইটো আশা কৰিছোঁ। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ভাল নেতৃত্ব দিয়াৰ কাৰণে এনেকুৱা এটা পৰিৱেশ পাবলৈ আমি সক্ষম হৈছোঁ। ধন্যবাদ। ৰাইজৰ পৰা কিমান পাবলৈ সক্ষম? এতিয়া সাঁওতাল জনগোষ্ঠী ফালৰ পৰা আগত একদম স্পষ্ট কথা, আগত MP ইলেকশ্যন হলে তেখেতসকলে টৰ্চ লাইটৰ বাহিৰে একো চিনি নাপায়। আমাৰ নৱকুমাৰ শৰণীয়া ডাঙৰীয়া যেটো আছিল তেখেতক ভোট প্ৰদান কৰিছিলে। কিন্তু এতিয়া আমি সুখী যে এতিয়া বৰ্তমান 2বাৰ হীৰা চৰনীয়াক ভোট দিয়াৰ পিছতো কিন্তু যে কোনো যে কাম নকৰিলে, যিখিনি প্ৰতিশ্ৰুতি দিলে কোনো প্ৰতিশ্ৰুতি তেখেতে কোনো পালন নকৰিলে, কোনো এটা আদিবাসী সাঁওতাল গাঁও তেখেতে ভিজিট কৰা নাই। এমপিৰ যিটো লোকাল এৰিয়া ডেভেলপমেণ্ট ফাণ্ড পায় প্ৰত্যেক বছৰ প্ৰায় 50 কোটি মান হয়তো 10 বছৰত পাইছে। সেই 50 কোটি টকাৰ 50,000 টকাও আমাৰ কোনো আদিবাসী গাঁৱত কিবা স্কিম বা আঁচনি পাইছোঁ তেনেকুৱা আমি দেখা নাই। আৰু যেটো তেখেতে এটা পৰিৱেশ সৃষ্টি কৰিছিল সেই সময়ত, সেই পৰিৱেশটো যিহেতু এতিয়া নাই, এতিয়া অশান্তিৰ পৰিৱেশো নাই, সেইকাৰণে এতিয়া আমাৰ তৃতীয় বড়ো যেটো শান্তি চুক্তি হৈ গ'ল তাৰ জৰিয়তে শান্তিৰ পৰিৱেশ আহি গৈছে। ভূমিৰ অধিকাৰৰ কথা কৈছিল, এতিয়া আমাৰ চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বহুতখিনি ভূমিৰ সমস্যা সমাধান হৈ গ'ল। প্ৰায়
1,20,000 পৰিয়ালে ভূমিৰ সমস্যা সমাধান হৈ গ'ল। আমাৰ চৰকাৰ এতিয়াও 1.5 বছৰ আছে, প্ৰায় 80% মানুহৰ ভূমিৰ সমস্যা সমাধান হৈ যাব। ফৰেষ্টত যিবিলাক থাকি আছে তেখেতসকলৰ সমস্যা সমাধান হৈ আছে। এতিয়া প্ৰমোদ বড়োই সহায় কৰাৰ পিছত আমাৰ আদিবাসী শান্তি চুক্তিও হৈ গ'ল। তেখেতে নিশ্চয় বহুত সহায় কৰিছে। ইয়াত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো আশীৰ্বাদ আছে, কেন্দ্ৰীয় চৰকাৰৰ আশীৰ্বাদ আছে, কিন্তু আজি সম্ভৱ হৈ উঠিল। তো সেইকাৰণে এতিয়া মেক্সিমাম চাওতাল জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ পৰা আমি ভাবোঁ, এতিয়া বিশ্বাস কৰোঁ যে 80% এবভ এতিয়া আমাৰ NDA সমৰ্থিত প্ৰাৰ্থীক সমৰ্থন জনাব। আৰু বহুতখিনি এতিয়া এইবাৰ মানে অলৰেডি ওলাই আহিছে, আপোনালোকে নিজেই চাই আছে, আৰু বহুতখিনি ভোট আমাৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰী